Hi, dear student, MIT Sonlai সকলকে স্বাগত জনাইছো। মই মনিৰুদ্দিন। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ এতিয়াৰ পৰা আমাৰ কি ষ্টাৰ্ট হ'ব 2015 চনৰ পৰা 2020 চনলৈকে যিমানবোৰ আমাৰ কি আছে SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাত যিমানবোৰ কোৱেশ্চন আহিছিল এই গোটেইখিনি কোৱেশ্চনৰ সমাধান পাবা আমাৰ এইটো ইউটিউব চেনেলত MI টিউচন ইউটিউব চেনেল। কৰিম কি 2015 চনত এটা কোৱেশ্চন আহিছিল, এটো আছিল কি আমাৰ সমান্তৰাল প্ৰকৃতি। কি কথা আছিল সমান্তৰাল প্ৰকৃতিৰ যেটো চেপ্টাৰ সেই চেপ্টাৰত এটা কোৱেশ্চন আলোচনা কৰি আছো যে কোৱেশ্চনটো আছিল কি 3 8 13 18 ডৰ সমান্তৰাল প্ৰকৃতিৰ কোনটো পদ কিমান কোনটো পদ তোমাৰ কি হয় 78। সো আমাৰ সলিউশনটো কৰিব লৈছো। সো কি হয় given that দিয়া আছে সমান্তৰাল প্ৰকৃতিটো দিয়া আছে কি AP মানে কি আছিল সমান্তৰাল প্ৰকৃতি AP ইকুয়াল টু কিমান আছিল 3 8 13 18 ডট হয় নাই তাহলে আমাৰ ইয়াত কি হয় প্ৰথম পদ কিমান হয় ইয়াত প্রথম পদ a ইকুয়াল টু কিমান হ'ব প্রথম পদ a ইকুয়াল টু কিমান আছে a ইকুয়াল টু 3 প্রথম যেটা আছে কিমান আছে 3 তাৰ পিছত d ইকুয়াল টু আমাৰ d ৰ সূত্ৰটো কি আছিল d মানে সাধাৰণ অন্তত d ইকুয়াল টু কি আছিল যে পিছৰ পদৰ পৰা আগৰ পদটো কি কৰিব লাগে মাইনাস কৰিব লাগে তেনেহলে 8 ৰ পৰা যদি আমি 3 মাইনাস কৰিম 8 মাইনাস কিমান হ'ব 3 8 মানে পিছৰ পদৰ পৰা আমি কৰিম সদায় আগৰ পদটো বিয়োগ কৰিলে যেটো মান লব হেতু কাৰ মান d মান হয় নাই নহলে আমাৰ কি আছে যে 8 - 3 কিমান লয় 5 8 - 3 কিমান 5 সো এনেকৈ আমি কি কৰিব পাৰো আৰু এতিয়া কথা হ'ল যে আৰু আমাৰ একো দিয়া নাই ইয়াত আছে নে আৰু ডটৰ আমাৰ কি মতলব পদ ওলাব লাগে 78 তেনেহলে লেট ধৰা হ'ল আমাৰ যেটো এনতম পদ সমান্তৰাল প্ৰকৃতিৰ এনতম পদটো কিমান 78 মানে লেট ধৰা হল ডাইৰেক্ট কি দিম দে an ইকুয়াল টু কিমান 78 হলে এই 78 টো কিমানটা পদ হ'ব হয় নাই এই 78 টো আমাৰ কি হ'ব কিমানটা পদ হ'ব হেতু বুলাব লাগে তাৰ মানে আমাৰ ইয়াত কি বুলাব লাগে n ৰ মান nতম পদ কিমান হ'ব সেই যেটো আমাৰ কি n ৰ যিমান নম্বৰ পদ হ'ব হেতু হ'ব n ৰ নাম্বাৰ বাঢ়িলে হ'ব কিন্তু ইয়াৰ আগত আমাৰ সমাধান কৰাৰ আগত আমাৰ এটা কথা জানিব লাগিব কি আছে তোমালোকে নিশ্চয় জানা যে আমাৰ যেটো কি আছিল সমান্তৰাল প্ৰকৃতিত কেইবাটাও সূত্ৰ আছিল তাৰ মধ্যে এইটো সূত্ৰ এপ্লাই হ'ব এইটো সূত্ৰ ইয়াতে এপ্লাই হ'ব কি সূত্ৰ an ইকুয়াল টু a প্লাস n মাইনাস 1 হোল অফ d মত আছে নাই যে an ইকুয়াল টু a প্লাস n মাইনাস কি 1 হোল অফ d এই যেটো ফর্মুলা আছে এই ফর্মুলা মতে আমি বহাই দিলে যি অংক হ'ব হেতু আমাৰ সমাধান হ'ব তেনেহলে আমি কি লিখিব পাৰো we know that আমি জানো যে কি জানো an equal to a plus n minus 1 whole of d আমাৰ বা আমি এটা মানখিনি বহাই দিম an মানে কিমান 78 equal to তাৰ পিছত a প্ৰথম পদ কিমান আছে 3 প্লাস n n মানে কিমান আছে 9 n যেটো 9 হিটা আমি লিখিব নোৱাৰো n এনে থাকিব -1 d মানে কিমান আছে 5 নহলিয়া 5 বহাই দিছো সো আমি কি কৰিছো a n ৰ মান বহাই দিছো a n ৰ মান কিমান আছে a n ৰ মান 78 বহাই দিছো a প্ৰথম পদ বহাই দিছো প্লাস চিন আছে n ৰ মান নাই সেই কাৰণে n মাইনাস কিমান 1 হোল অফ d মান কিমান আছিল 5 সেই কাৰণে ইয়াত কিমান হৈছে 5 পাৰ নাই এতিয়া চোৱা আমি কি কৰিব পাৰো এই 3 টো ইফালে কি আছে প্লাস আছে ইফালে কি হ'ব মাইনাস নহলে 78 minus 3 ইকুয়াল টু কিমান লাগিব n minus 1 whole of 5 তো এখানে হলে আমাৰ কি কৰিব পাৰো নহলে আৰু ইয়াৰ পৰা কি হয় 78 ৰ 3 গলে কিমান থাকিব 75
5 এই 5 টো ইফালে কি আছে পিছত কৰিম দে থাকক ইফালে থাকিলে অন হোল অফ 5 হয় নাই বা আমি কি লিখিব পাৰো এখিনি বুজাই দিছো যে নহলে আমাৰ 78 এটো 5 টো ইফালে কি আছে পূৰণ হৈ আছে ইফালে হল লগ লাগে এটো কি হ'ব এই 5 টো ইফালে কি হৈ আছে পূৰণ হৈ আছে হয় নাই এই 5 টো ইফালে হল লগ লাগে কি হৈ যাব হৰণ হৈ যাব এটো 5 দে 5 টো পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব বা আমাৰ কি হ'ব 75 divided 5 এই 5 টো ইফালে আহি হৰণ হৈ গল তো সমান কিমান থাকিল n minus 1 পাইটো বন্ধনে নিদিলে হ'ব এটো কি হ'ব n minus 1 সো তেতিয়াহলে আমি এটো যদি ডিভাইডেড কৰি কিমান হয় চাও কিমান হয় 7 হাতৰ ভিতৰত হাতক যদি আমি 5 ৰে ডিভাইডেড কৰো কিমান হ'ব 1 কিমান থাকিব 5 বার 5 2 থাকিব 2 থাকিলে ইয়াত কিমান হ'ব 25 হক 5 ৰে ডিভাইড কৰি কিমান হয় 5 এটা সো এই 1 টো ইফালে মাইনাস আছে ইফালে কি হ'ব প্লাস হ'ব ইকুয়াল টু n বা কি হ'ব n ইকুয়াল টু কিমান 15 প্লাস 1 মানে 16 কিমান হ'ব 16 এটাকে সমান্তৰাল প্ৰকৃতিৰ কিমান নম্বৰ কিমান পদ কিমান নম্বৰ পদ তোমাৰ 16তম পদটো কিমান হ'ব 78 লিখিলো তোমালোকে এটাকে সমান্তৰাল প্রগতি তোর 16তম পদ সমান 16তম পদ পদটো হ'ব সমান 70 বা আমি এলকো লিখব পাৰো যে 78 পদটো হ'ব 16তম পদ বা এটা আমি ভালকৈ এটো লিখিলে বেছি ভাল হয় সেইকাৰণে আমাৰ কিমান নম্বৰ পদ হয় এই 16 নম্বৰ পদটো হল সো এইটো কোশ্চেন আকৌ এই যেটো কোশ্চেন মই সমাধান কৰি দিছো তোমালোকে ভালদৰে মনোযোগ দিবা দে আমি যি কোশ্চেন সমাধান কৰি দিছো এই কোশ্চেনটো আকৌ কিন্তু আমাৰ 2016 ত আহিছে কিমান চনত আহিছে 2016 চনত ভালদৰে মনোযোগ দিবা 2016 চনত কিন্তু আমাৰ এই কোশ্চেনটো কিন্তু বেলেগ ধৰণে আহিছে এটো কোশ্চেন সেম এনেকুৱাকৈ আহা নাই এই কোশ্চেনটো আমাৰ 16 চনত অলপ বেলেগ টাইপৰ আহিছে এটো অলপ বনাই দিছে তোমালোকে যদি হেইটো কোশ্চেনৰ এনসাৰটো পাব বিচাৰা তেনেহলে আমাৰ পৰৱৰ্তী ভিডিওটো নিশ্চয় চাবা থ্যাংক ইউ আমাৰ অংকখিনি যদি তোমাৰ ভাল লাগিছে নিশ্চয় সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকনটো বজাই দিবা যাতে পৰৱৰ্তী নতুন ভিডিওৰ আপডেট পাব পাৰা লাইক কমেন্ট শেয়াৰ কৰিবৰ কাৰণে নাপাহৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকলে এই ভিডিওখিনি চাই উপকৃত হ'ব পাৰে নেক্সট ভিডিওৰ লগ পাম ইয়াৰ আশাৰে আজিৰ কাৰণে